হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ তাবিজ লৈ আহিছোঁ। সেইটো হ'ল এঘণ্টাৰ ভিতৰত যিকোনো নাৰী বা পুৰুষক বশীকৰণ। প্ৰত্যেক নাৰী বা ছোৱালীয়ে বিচাৰে যে তাইৰ মনৰ মানুহ কাষত পাবৰ বাবে। আৰু প্ৰত্যেক ল'ৰা বা পুৰুষে বিচাৰে যাতে তেওঁৰ মনৰ মানুহ কাষত পায়। কিন্তু কিছুমান সময়ত বহুতো বাধা বিপদৰ বাবে সেইটো নহয়। তেতিয়া প্ৰয়োজন হয় বশীকৰণ কৰিবৰ। আজিৰ এই তাবিজটো ইমানেই কাৰ্যকৰী যে যি ভক্তই এই তাবিজটো প্ৰয়োগ কৰিছে তেওঁলোকেই সফল হ'ব পাৰিছে। এই তাবিজটো 100% কাৰ্যকৰী তাবিজ। এই তাবিজ কেতিয়াও বিফল নহয়। আজিৰ এই তাবিজটো কৰাৰ বাবে 2টি পাণ, 2টি লৱংগ আৰু সিন্দুৰ। এই কামটো বুধবাৰৰ দিনত কৰিব লাগিব। বুধবাৰে 2টি পাণ, 2টি লৱংগ আৰু সিন্দুৰ বা লাল চন্দন আৰু সেইটো লিখিবৰ বাবে এখন ক'লা চিয়াহীৰ কলম। প্ৰথমে আপুনি পাণ পাতৰ ইয়াতে আপোনাৰ কাংক্ষিত ব্যক্তিৰ নাম লিখিব। ধৰি ল'লো আপোনাৰ কাংক্ষিত ব্যক্তিৰ নাম পূজা। এতিয়া ইয়াতে এটা প্লাছ চিহ্ন দিব। এতিয়া ইয়াতে আপোনাৰ নিজৰ নাম লিখিব। মই যিজনৰ হৈ কৰি আছোঁ তেওঁৰ নাম সুমন। এতিয়া ইয়াতে এটি স্বস্তিকা চিহ্ন অংকন কৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো লক্ষ্য কৰক। প্ৰথমে আপোনাৰ কাংক্ষিত ব্যক্তিৰ নাম লিখিব। তাৰ পিছত প্লাছ চিহ্ন দিব। তাৰ পিছত আপোনাৰ নিজৰ নাম লিখিব আৰু একেবাৰে তলত স্বস্তিকা চিহ্ন দিব। এতিয়া দ্বিতীয় পাণ পাতত এটি মন্ত্ৰ লিখিব লাগিব। মন্ত্ৰটো হ'ল ওম নমো ভগৱতে। ওম নমো ভগৱতে। ত্ৰিলোচনাই ত্ৰিপূৰ্বা। ত্ৰিলোচনাই ত্ৰিলোচনাই ত্ৰিপূৰ্বা। পূৰ্বা। ওম নমো ভগৱতে ত্ৰিলোচনাই ত্ৰিপূৰ্বা। এতিয়া আপোনাৰ মনৰ মানুহজনৰ নাম। মই যিহেতু পূজা ব্যৱহাৰ কৰিছোঁ, পূজা নমো বৈষ্ণম। পূজা নমো বৈষ্ণম। কুৰু কুৰু স্বাহা। কুৰু কুৰু স্বাহা। ইয়াতে এটি স্বস্তিকা চিহ্ন অংকন কৰিব। বন্ধুসকল, মই এই মন্ত্ৰটো আৰু এবাৰ পঢ়ি দিছোঁ। ওম নমো ভগৱতে ত্ৰিলোচনাই ত্ৰিপূৰ্বা। পূজা নমো ভগৱতে কুৰু কুৰু স্বাহা। ফ্ৰেণ্ডছ, মই এইটো স্ক্ৰীণত ভালকৈ ধৰিছোঁ। আপোনালোকে স্ক্ৰীণত ভালকৈ চাই লওক। ইয়াৰ পিছত এটি লৱংগ এটি পাণৰ ওপৰত ৰাখিব আৰু আনটো লৱংগ দ্বিতীয় পাণৰ ওপৰত ৰখাৰ পিছত সিন্দুৰ অথবা লাল চন্দন এনেকৈ লগাই দিব।
তাৰ পিছত এই পাণৰ ওপৰত এই পাণটো ওপৰত দিব। ওপৰত দিয়াৰ পিছত পাণ পাতৰ ওপৰত যে আপুনি মন্ত্ৰটো লিখিছে সেইটো আৰু 7 বাৰ পঢ়িব আৰু মনে মনে আপোনাৰ সেই কাংক্ষিত ব্যক্তিৰ কথাটো ভাবিব। তাৰ পিছত এই পাণ পাত দুটি আপুনি নদীৰ পানীত ভাহি দিব বা পেলাই দিব। পাণ দুটি পেলাই দিয়াৰ এঘণ্টাৰ ভিতৰত আপোনাৰ কাংক্ষিত ব্যক্তি আপোনাৰ প্ৰেমত পাগল হ'ব আৰু আপোনাৰ অবিহনে তাই বাচিব নোৱাৰে। এক কথাত আপোনাৰ অবিহনে তাই একোৱেই বুজি নাপাব। ফ্ৰেণ্ডছ, এই তাবিজ শক্তিশালী আৰু কাৰ্যকৰী তাবিজ। এই তাবিজৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল পাব। এই তাবিজটো কোনো বেয়া কামত ব্যৱহাৰ নকৰিব। এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকে উপকৃত হ'ব পাৰে।